তো অৱশ্যে এবাৰ ট্ৰাই কৰি চাওঁ ভাবিছোঁ আম পাৰি কিনে খাওঁ আমৰ ছিজন চলি আছে ইয়াতো আছে আম কিন্তু বিৰাট টেঙা লোকেল আমবিলাক কি টেঙাই থাকে নেকি গাইজ মিঠাটো হ'ব পাৰে ইমানখিনি আম চাওকচোন কেঁচাকৈ বহুতত এতিয়া মিঠা মিঠা পায় ন কিনিবলৈ আমাৰ লোকেলবিলাক কিবা টেঙা টেঙাই গোটেইবিলাক মিঠা হোৱালে গোটেইখিনি তাক পাৰি কিনে খাই পেলালোঁ কেঁচাকৈ আৰু কেঁচাকৈ খোৱা সোৱাদেই মজা না আম কেইটামানে পাৰি খাওঁ যিহেতু টেঙা ন ডাঙৰ চাই মেলি এটা পাৰোঁ বুলি ভাবিছোঁ চ' গাইজ এইটো অকণমান ডাঙৰ এইটো অকণমান ডাঙৰ আজা 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 গাইজ বেছি নাপাৰিলোঁ এটা পালোঁ এইটোকে খাম এতিয়া মায়ে এইবিলাক কাটি থৈছে আচাৰ কৰিবৰ কাৰণে চব কিমানখিনি গাইজ মোৰ দৰে এনেকৈ নিচিঙাকৈ কোনে কোনে কাটিব পাৰে বা কমেণ্ট কৰি জনাবচোন চব মই কি ধুনীয়াকৈ সুন্দৰকৈ কাটিছোঁ গাইজ এতিয়া ৰুকনিখন লৈ লওঁ আৰু ইয়াতে ধুনীয়াকৈ চিপছ নিচিনা কাটি লওঁ পাতলা পাতলা কৰি গাইজ ঘৰৰে জলকীয়া চক কি সুন্দৰকৈ ভোট জলকীয়া লাগি আছে এটা ছিঙি লওঁ আৰু এটা এটি কাফি হ'ব লগতে এপাকেট হাজমোলা লৈছোঁ ইয়াক ক্ৰাছ কৰি ল'ম প্ৰথমতে জলকীয়া দিলে কি খাব নোৱাৰা তুমি চেছ গাইজ চ' গাইজ বেছি টেঙা বুলি সেইটো কাৰণে চেনি অলপ দি দিওঁ তেতিয়া অলপ চাগে মিঠা হ'ব চেনি দি লওঁ এতিয়া ভালদৰে মিক্স কৰি লওঁ চ' গাইজ বলক তেন্তে তেতিয়াহ'লে ইয়াক এবাৰ টেষ্ট কৰি চাওঁ মিঠা হয় নে টেঙা হয় চেনিও দি দিছোঁ অৱশ্যে এবাৰ ট্ৰাই কৰি চাওঁ বিৰাট টেঙা মিঠা আৰু জালটো নকৈছোঁ ঘৰৰে ভোট জলকীয়া আছিলে বিৰাট জাল হাজমোলা বঢ়িয়া মজা প্লাছ চেনি মিঠা নহ'লেও কি হ'ব আৰ্টিফিচিয়েল মিঠা মানে চেনি দি আৰু হাজমোলাৰ দি টেষ্টটো বিৰাটেই মজাকৈ আহিছে চ' এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব পাৰিলে চ' আজি ভিডিঅ' ইমানে অন্য এটা লগত লগ পোৱা আশাৰে আজিলৈ বাই বাই